যাইলাং থাকিলাং এইবাৰ মন মোৰ পালে খাং চব ৰেডি হৈ গ'ল নি হা এইখিনি কাটি দিবা আগত এদিন দিবা এইখিনি কাটি দিবা অঁ কাটি দিবা এইখিনি মন যায় প্ৰথমটো এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি মন যায় ছিজনৰ জৰিয়তে অসমৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে জড়িত হৈ থকা ব্যক্তিসকলৰ সৈতে আমি চিনাকি হ'ম আৰু তেওঁলোকৰ লগত আমি কথা পাতিম আপোনালোকে চাই থাকিব মন যায় এই বিশেষ এপিছডবিলাক আৰু আজি আমি অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক আমি নিমন্ত্ৰণ কৰিছোঁ তেওঁৰ নামটো আমি আপোনালোকক এতিয়াই কৈ নিদিওঁ আপোনালোকক তেওঁ আহিলে আপোনালোকে চিনি পাব আৰু তেওঁক চিনাকিটো দিয়াৰ প্ৰয়োজন নাই আপোনালোকে দেখিলে গম পাই যাব তেওঁ কোন হয় আৰু তেওঁ অহালৈকে আমি অপেক্ষা কৰোঁ আহি লওক তেখেতে এইখিনি আহিলে নি হে সঁচাকৈ আহিলে কি কেতিয়া পালেহি হে ঠিকে আছে চব ঠিকে আছে ঠিক আছে আহক নমস্কাৰ দৰ্শকসকল অলপ আগতে যে আমি কৈ আছিলোঁ সেই অসমৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ কথা সেই নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী হৈছে অনুপ অনিৰ্বাণ মোৰ কাষতে বহি আছে তেওঁক নমস্কাৰ জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ আমি আজি তেওঁলোকক কিছুমান কথা পাতিম তেওঁ নতুন কি কামৰ সৈতে জড়িত হৈ আছে তেওঁ এই সংগীত জগতখনলৈ তেওঁ কেনেকৈ প্ৰৱেশ ঘটিল তেওঁ বৰ্তমান কি কাম কৰি আছে এই সকলোখিনি কথা আপোনালোকৰ আগত আজি আমি কথা পাতিম আহকচোন আমাৰ শ্ব'টোৰ নামেই যিহেতু আমি মন যায় ৰাখিছোঁ আৰু মন যায় এই প্ৰথমটো এপিছডত আমি অনুপ অনিৰ্বাণক আমি এটা কুৱেশ্যন কৰিম এই কুৱেশ্যনটো হ'ল যে কেতিয়াৰ পৰা গান গাবলৈ মন গ'ল মানে আৰম্ভ হ'ল আৰম্ভ বুলি ক'বলৈ গ'লে মন যায় বুলি ক'বলৈ গ'লে মোৰ সৰুৰ পৰা এনেই কিবা এটা আগ্ৰহ এটা আছিলে গান গোৱাৰ প্ৰতি কিবা এটা এনেই মন যায় গান শুনো গান শুনি থাকোঁ এনেই গাই থাকোঁ যি গাওঁ গানৰ লগতে যিবোৰ কিছুমান হেৰি থাকে যিবোৰ ইণ্টাৰলিবোৰ তেতিয়া মানে মোৰ গোটেইখিনি মানে মোৰ মুখস্থ হৈ থাকে তেতিয়া এনেই গাই ওচৰতে বিহু ফাংচন হয় সেই ফাংচনবোৰত মই কোনোবা আহে ছিংগাৰ আহে ভাল ছিংগাৰ আহে তেওঁলোকৰ লগত এটা দুটা গীত গাওঁ কেতিয়াবা তাৰপিছত সেইখিনি সময় মোৰ স্কুলৰ সময়খিনিত মই যেতিয়া 5-6ত পঢ়ি আছিলোঁ তেতিয়া তাৰপিছতে সেনেকৈ গৈ লাহে লাহে স্কুল পালোঁ কলেজ পালোঁ লাহে লাহে মানে গান শুনো তথাপি মানে সেই মানে ওলাই আহিব পৰা নাই তাৰপিছতে যেতিয়া BA কমপ্লিট কৰিলোঁ তাৰপিছতে মোৰ দাদা মোৰ নিজৰ দাদা ডাঙৰ দাদাই মানে ওচৰতে আমাৰ প্ৰগ্ৰেমবোৰ হৈ থাকে তাৰপিছত দাদাই ক'লে যে তই আগৰ নিচিনা সৰুতে যেনেকৈ তই প্ৰগ্ৰেম কৰিছিলি সেনেকৈ যদি এতিয়াও যদি তই আকৌ কৰ ভালকৈ যদি কৰ তেতিয়াতো ডাঙৰ হ'লি এতিয়া যদি কৰ তেতিয়া চৰ্চাটো মানে ৰাখিব লাগে কথাটো কৈছে সেইটো কৈছে আৰু বা চৰ্চা আৰম্ভ কৰ আগৰ নিচিনাকৈ তাৰপিছত মই ভাবিলোঁ হয় কথাটো যিহেতু গান গাই থাকোঁ ঘৰত এনেই গাই থাকোঁ তাৰপিছত দাদা খুব বিহু গায় আগতে বিহু গায় দাদাৰ লগৰ এজন আছিলে হৰিপ্ৰসাদ বৰুৱা বুলি তেওঁৰ লগত মিলি হৰিপ্ৰসাদ বৰুৱা সেই লগৰ আছিলে আমাৰ সকলোৰে চিনাকি প্ৰযোজনা কৰে তেওঁ সংগীত প্ৰযোজনা কৰে তেওঁৰ লগৰ হৰিপ্ৰসাদ বৰুৱাৰ লগৰ মানে হৰিদাৰ লগৰ তোমাৰ প্ৰণৱ লোকখন সকলোৱে চিনাকি চবে চিনি পায় তেওঁৰ লগত মোক চিনাকি কৰাইলে তাৰপিছত তেওঁৰ লগত মিলি পিনে মই এটা গান কৰিছিলোঁ প্ৰথম গান মোৰ সেইটো 2015ৰ কাম প্ৰথম কাম কৰিছোঁ মই তেতিয়া চুমি বুলি এটা কৰিছোঁ তাৰপিছত সেইটো প্ৰণৱ দাই নিজে কম্প'জ কৰিছিলে আৰু আবিৰণ দাই লিখিছিলে গানটো তাৰপিছতে আমাৰ সকলোৱে চিনাকি তৰুণ দা তেওঁ মিউজিক কৰিছিলে তাৰপিছত গানটো গালোঁ তেতিয়া প্ৰথম গাইছোঁ ইমান ভাল লাগিছিলে নাই তেতিয়া গান গাওঁতে
ভয়তো নাই ষ্টুডিঅ'ত প্ৰথম ষ্টুডিঅ'ত সোমাইছোঁ কি হ'ব কি নহয় সেইখিনি একদম বেলেগ আৰু তাৰপিছত গালোঁ তথাপিও মানুহৰ জীৱনত বিভিন্ন স্মৰণীয় ঘটনা ঘটে আৰু যিবিলাক হয়তো আমাৰ মনত থাকি যায় এনেকুৱা কিছুমান স্মৰণীয় মুহূৰ্ত আছে নেকি কিছুমান বুলি ক'লে ভুল হ'ব মানে তেনেকুৱা কিবা এটা হ'লেও স্মৰণীয় ঘটনা আছে নেকি যিটো মানে আজিও মনত পৰে স্মৰণীয় বুলি ক'লে সেইটোৱে আৰু মানে যিটো মানে ষ্টুডিঅ' যিটো ৰেকৰ্ডিং প্ৰথম ৰেকৰ্ডিংটো সেইটো মানে একদম মানে বেলেগ এটা মানে বস্তু মানে প্ৰথম ৰেকৰ্ডিং কৰিম কি হ'ব মানে প্ৰণৱ দাই ফোন কৰিছে যে হৈ গ'ল আজি ৰেকৰ্ডিং কৰিব লাগিব মিউজিক হৈ গ'ল আজি ৰেকৰ্ডিং কৰিব লাগিব তাৰপিছত আহিছোঁ দুইটা আহিছোঁ আৰু গুৱাহাটীলৈ আহিছোঁ গুৱাহাটীলৈ আহি তেতিয়া হৈছিলে তোমাৰ ষ্টুডিঅ' ওৱানত তাৰপিছত আহিছোঁ প্ৰথম মানে সোমাম আৰু ষ্টুডিঅ'ত সোমাম সোমোৱাৰ মানে ভৰিটো দিছোঁহে একদম লাহে লাহে গোটেই মানে গা গৰম হৈ একদম ভয় লাগিছে ভয় একদম মানে উতলি আহিছে মানে কি হ'ব কি কৰিম মানে তাৰপিছত লাহে লাহে সোমাই গ'লোঁ প্ৰণৱ দাই কৈছে পাৰিবি যা সাহস দিছে পুৰা সাহস দিছে পাৰিবি যা চবেই কৈছে পাৰিবি যা তাৰপিছত সোমাই গৈছোঁ হেডফোনডাল দিছে হেডফোনডাল পিন্ধিছোঁ লাহেকৈ তাৰপিছত মিউজিকটো বজাই দিছে তাৰপিছত মানে মিউজিকটো যেতিয়া বাজিছে মানে একদম মানে গোটেই গা গৰম মানে একদম সেইটো এটা বেলেগ মানে বস্তু তাৰপিছত গালোঁ আৰু সেনেকৈ গালোঁ প্ৰথম পঠিয়ালোঁ সেইটোৱে আৰু এতিয়াও মনত পৰে মানে প্ৰথম ৰেকৰ্ডিঙৰ সময়ত মানে এনেকুৱা কেনেকুৱা ধৰণৰ হৈছিলে মানে সেইটো অনুভৱটো হৈছিলে থাকি যোৱা আৰু তেনেকুৱা আপোনাৰ দুটা নতুন গান এটা নতুন গানে জাইলাং থাকিলাং নে কি জাইলাং থাকিলাং আৰু এতিয়া অলপ আগতে ওলাইছিলে এটা কি আছিলে এইটো যোৱা বছৰ ওলাইছিলে মণি বেহাৰবাৰী মণিবু আৰু কেকেদা আছে কি আছিলে গানটো ধেত তেৰি গানটো ইউটিউবত মিলিয়নছ ভিউ পাইছে ন আপোনালোকৰ এইটো কিবা আপোনাৰ তেনেকুৱা নতুন গান বা আগৰ গান যিখিনি আমাৰ মানে ফেমাছ হৈ আছে সেই তাৰ এটা গাই দিয়কচোন শুনাওক আমাৰ দৰ্শকসকলক এনেকৈ ক'বলৈ গ'লে প্ৰায় জাইলাং থাকিলাঙৰ পৰা মোক অলপ মানে মানুহৰ মাজলৈ সোমাই গৈছে ভালদৰে সোমাইছোঁ বুলি মোৰ এটা ধাৰণা এটা আছে আৰু সেইটোকে মই সেইটো কৰিছিলোঁ মই 2017 চনত সেইটোকে মই অলপ হেৰি কৰিছোঁ সেইটো গানটো প্ৰথমতে কৈ দিছোঁ গানটো মানে কি হ'ল কথাবোৰ আছিলে আপোনাৰ হেৰি অভিনদ্য আৰু মিউজিক কৰিছিলে আকাশ পিতমে খুব ধুনীয়াকৈ মিউজিক কৰিছিলে অভিনয় বহুত ধুনীয়াকৈ লিখিছিলে গানৰ ন জাইলাং থাকিলাং এইবাৰ মন মোৰ পালে খাং চবৰে আগতে এন নকৰিবি বেছিকে লিংলাং ৰ'দালি তই জাননে অৰ্ডাৰ পাছ হ'ল মোৰ ঘৰতে পাতিবলৈ বিয়া মনে বিচৰা জনীকে জাইলাং থাকিলাং এইবাৰ মন মোৰ পালে খাং চবৰে আগতে এন নকৰিবি বেছিকে লিংলাং জাইলাং থাকিলাং এইবাৰ মন মোৰ পালে খাং চবৰে আগতে এন নকৰিবি বেছিকে লিংলাং ৰ'দালি তই জাননে অৰ্ডাৰ পাছ হ'ল মোৰ ঘৰতে পাতিবলৈ বিয়া মনে বিচৰা জনীকে মাই বাং এইবাৰ মন মোৰ দুই চাং নামি চাং বুকুৰে মৰম বুকুৰটোৱেনো বুকুতে দিয়ে চাং লৈ চাং মাই বাং এইবাৰ মন মোৰ দুই চাং নামি চাং বুকুৰে মৰম বুকুৰটোৱেনো বুকুতে দিয়ে চাং লৈ চাং ৰ'দালি তই জাননে
বিৰাট ভালে পাকটো খচাই নুবুজোং তেৰা